মই শ্ৰী কনকলতা বৰুৱা দাস। আজি বাক্য পৰিৱৰ্তনৰ কেইটামান উদাহৰণ আনিছোঁ। এইটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ দৰকাৰী, গতিকে তোমালোকে চাবা ভালদৰে। প্ৰথম আছে সৰল বাক্যৰ পৰা জটিল বাক্যলৈ নিয়া বা পৰিৱৰ্তন কৰা। ইয়াৰ আগতে এটা কথা ক'ব লাগিব, এই প্ৰশ্নটো কৰিবলৈ হ'লে আমি সৰল বাক্য, মিশ্ৰ বা জটিল বাক্য আৰু যৌগিক বাক্য সম্পৰ্কে স্পষ্ট ধাৰণা থাকিব লাগিব, তেতিয়াহে এই প্ৰশ্নটো কৰাটো আমাৰ সহজ হ'ব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই এই ৩ শ্ৰেণীৰ বাক্যৰ ওপৰত ব্যাখ্যা দাঙি ধৰিছোঁ, সেইটো আকৌ এবাৰ ভালদৰে চাই ল'বা। প্ৰথম উদাহৰণটো চাওঁ আমি। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। এইটো হৈছে এটা সৰল বাক্য। সৰল বাক্যৰ চৰ্তটো আছিল এটা কৰ্তা থাকিব আৰু এটা সমাপিকা ক্ৰিয়া থাকিব। এইটো সৰল বাক্য। ইয়াক জটিল বা মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব লাগিলে আমি এই জটিল বা মিশ্ৰ বাক্যৰ চৰ্তটো আমি এবাৰ মনত পেলাই ল'ব লাগিব। জটিল বা মিশ্ৰ বাক্য বনাবলৈ হ'লে, গঠন কৰিবলৈ হ'লে আমি এটা প্ৰধান বাক্য কৰি ল'ব লাগিব আৰু আন এটা বা ততোধিক অপ্ৰধান বাক্য উলিয়াই ল'ব লাগিব। এই দুটা ভাগত আমি উলিয়াই ল'ব লাগিব। আকৌ আন এটা চৰ্ত আছে, কিছুমান শব্দ ব্যৱহাৰ কৰি জটিল বাক্য গঠন কৰা হয়, যেনে যি, সি, যাৰ, তাৰ, যদি, তেন্তে, যেতিয়া, তেতিয়া, এই শব্দবিলাক। ইয়াতে আমি যিকোনো এটা হ'লেও সেই শব্দ ব্যৱহাৰ কৰিব লাগিব। চাবা, যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। এইটো হ'ল আমাৰ জটিল বা মিশ্ৰ বাক্য। এইটো হৈছে অপ্ৰধান অংশ আৰু এইটো হৈছে প্ৰধান অংশ। এতিয়া বুজি পাইছা? এতিয়া দ্বিতীয়টো চাবা, কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। হাই উৰুমি অৰ্থাৎ হুলস্থুল। কিতাপ পঢ়া সময়ত এইটো হৈছে আমাৰ সৰল বাক্য আৰু জটিল বাক্য কৰিবলৈ হ'লে, জটিল বাক্য গঠন কৰিবলৈ হ'লে আমি সেই চৰ্তটো, আগত যিটো ক'লোঁ সেই চৰ্তটো মতে আমি উলিয়াই ল'ব লাগিব। যি সময়ত কিতাপ পঢ়া সেই সময়ত হাই উৰুমি নকৰিবা। এই দুটা ভাগত আমি উলিয়াই লৈছোঁ, প্ৰধান বাক্য, অপ্ৰধান বাক্য। আকৌ এই শব্দসমূহ আমি ব্যৱহাৰ কৰিছোঁ। আকৌ চাবা, আমি অসমৰ সুউচ্চ সংস্কৃতিক সন্মান কৰা উচিত। এইটো আমি উলিয়াই ল'ব লাগিব দুটা ভাগত। অসমৰ যি সুউচ্চ সংস্কৃতি আছে তাক আমি সন্মান কৰা উচিত। এনেদৰে উলিয়াই ল'ব লাগিব। 4 নম্বৰটো চাবা, বুঢ়া মানুহজন দোকানলৈ আহিছিল, তেওঁ এডাল লাখুটি কিনিছিল। ইয়াত আমি দেখিবলৈ পাইছোঁ দুটা সৰল বাক্য ওলাই আছে, দুটা সৰল বাক্য। কাৰণ এই বাক্যটো এটা পূৰ্ণ অৰ্থ প্ৰকাশক বাক্য, আকৌ তেওঁ এডাল লাখুটি কিনিছিল, এইটো পূৰ্ণ অৰ্থ প্ৰকাশক বাক্য। ইয়াত এটা কৰ্তা আছে বুঢ়া মানুহজন আৰু দোকানলৈ আহিছিল, এইটো সমাপিকা ক্ৰিয়া। আকৌ তেওঁ এডাল লাখুটি কিনিছিল, তেওঁটো হ'ল কৰ্তা আৰু কিনিছিল এইটোৰে সমাপিকা ক্ৰিয়া। গতিকে এই দুটা সৰল বাক্যক আমি এটা জটিল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগিব। সেই আগৰ চৰ্তমতে দুটা প্ৰধান, এটা প্ৰধান আৰু আন এটা অপ্ৰধান কৰি দুটা ভাগত উলিয়াই ল'ব লাগিব। আকৌ সেই শব্দসমূহ ব্যৱহাৰ কৰিব লাগিব। চোৱা, যিজন বুঢ়া মানুহ তেওঁ দোকানলৈ আহি এডাল লাখুটি কিনিছিল। এইটো হ'ল আমাৰ জটিল বা মিশ্ৰ বাক্য। বুজি পাইছা? এবাৰ 5 নম্বৰটোলৈ আহা। অসাধু লোকক কোনেও সন্মান নকৰে। আমি জটিল বাক্য কৰিলে লিখিব লাগিব, যিসকল লোক অসাধু তেওঁলোকক কোনেও সন্মান নকৰে। এনেদৰে আমি দুটা ভাগত উলিয়াই ল'ব লাগিব। হৈছে? এইবাৰ আহোঁ আমি মিশ্ৰ বাক্যৰ পৰা সৰল বাক্যলৈ নিয়া। একেই নিয়ম, ওলট পালট। আমি আগৰটো কৰিলোঁ সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা, এইবাৰ কৰিম আমি মিশ্ৰ বাক্যৰ পৰা সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। চাবা, যিসকলে ব্যাকৰণ মনপুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। এইটো হৈছে এটা মিশ্ৰ বা জটিল বাক্য। ইয়াক চিম্পল চেণ্টেন্স বা সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগিব। কৰিলে কি হ'ব? ব্যাকৰণ মনপুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে। কি আছে? ব্যাকৰণ মনপুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে। এইটো হৈছে এটা সৰল বাক্য। সৰল বাক্যৰ চৰ্তটো মনত পেলোৱা, এটা কৰ্তা আৰু আনটো হৈছে সমাপিকা ক্ৰিয়া। এই দুটা বস্তু আমাক লাগিব। এতিয়া চাবা, নেক্সট 2 নম্বৰটো চাবা, পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। এইটো আমাৰ দুটা ভাগত ওলাই আছে, এইটো এটা জটিল বাক্য। এতিয়া আমি চিম্পল চেণ্টেন্স বা সৰল বাক্য কৰিব লাগিলে আমি চাবা কি কৰিব লাগিব, পানী
গোট মাৰিলে বৰফ হয় এইটো হৈছে এটা সৰল বাক্য পানী গোট মাৰিলে বৰফ হয় তাৰপিছত 3 নম্বৰটো চাবা যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব এইটো হৈছে জটিল বাক্য ইয়াক সৰল বাক্য কৰিব লাগে সঁচা কথা ক'লে সকলোৱে মৰম কৰিব এইটো হৈছে সৰল বাক্য তাৰপিছত চাবা যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা দুটা ভাগত ওলাই আছে যি ছাত্ৰই শিক্ষকক সন্মান নকৰে এইটো অপ্ৰধান অংশ আৰু এইটো হৈছে প্ৰধান অংশ এতিয়া সৰল বাক্য কৰিব লাগিব শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা হৈছে এতিয়া আহা 5 নম্বৰলৈ যি মানুহে দেশক ভাল নাপায় তেওঁৰ জীৱন বৃথা এইটো জটিল বাক্য এবাৰ সৰল বাক্য কৰিব লাগে আমি দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা এইদৰে লিখিব লাগিব আমি হৈছে তাৰপিছত আহা মই যেতিয়া পঢ়ো সি তেতিয়া খেলে এইটো জটিল বাক্য দুটা ভাগত ওলাই আছে সৰল বাক্য কৰিব লাগিলে মই পঢ়া সময়ত সি খেলে কৰ্তা সমাপিকা ক্ৰিয়া উলিয়াই আমি এনেদৰে লিখিব লাগিব মই পঢ়া সময়ত সি খেলে হৈছে এবাৰ আহো আমি সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ নিয়া এতিয়া যৌগিক বাক্যৰ চৰ্তটো আমি মনত পেলাব লাগিব যৌগিক বাক্য কি হয় দুটা বা ততোধিক পূৰ্ণ অৰ্থ প্ৰকাশক বাক্য থাকে প্ৰতিটো বাক্যই নিজাভাৱে অৰ্থ প্ৰকাশ কৰি অকলে ব্যৱহাৰ হ'ব পাৰে সেই যৌগিক বাক্য দুটা বা ততোধিক বাক্যক যোজক অব্যয়ৰ দ্বাৰা সংযুক্ত কৰি যৌগিক বাক্য গঠন কৰা হয় এতিয়া চাবা সৰল বাক্যটো চাবা লৰাটো ভাত খাই স্কুললৈ গ'ল এইটো এটা সৰল বাক্য এই বাক্যটোক আমি ইয়াতে দুটা কথা সোমাই আছে লৰাটো ভাত খালে আৰু স্কুললৈ গ'ল দুটা কাম সোমাই আছে ইয়াতে দুটা কাম আছে এই দুটা কামক আমি এই দুটা বাক্য কৰি তাক যোজক অব্যয়ৰ দ্বাৰা সংযুক্ত কৰি এটা বাক্য বনাব লাগিব এটা বাক্য কৰি গঠন কৰিব লাগিব চাবা লৰাটোৱে ভাত খালে আৰু স্কুললৈ গ'ল এই আৰুটো হ'ল আমাৰ যোজক অব্যয় লৰাটোৱে ভাত খালে এটা কাম আৰু স্কুললৈ গ'ল এটা কাম দুয়োটাই পূৰ্ণভাৱে অৰ্থ প্ৰকাশ কৰিছে আৰু যোজক অব্যয়ৰ দ্বাৰা সংযুক্ত কৰি আমি এটা বাক্য কৰি গঠন কৰিছোঁ দ্বিতীয়তে চাবা ল'ৰাজন দুখীয়া হ'লেও সৎ দুটা কথা সোমাই আছে ইয়াতে ল'ৰাজন দুখীয়া আৰু ল'ৰাজন সৎ এই আমি যোজক অব্যয়ৰ দ্বাৰা এই দুয়োটা কথাক আমি এটা বাক্য কৰি গঠন কৰিব লাগিব যৌগিক বাক্যত কি হ'ব ল'ৰাজন দুখীয়া কিন্তু সৎ এইটো হৈছে আমাৰ যোজক অব্যয় 3 নম্বৰটো চাবা ভাল শিক্ষা পায়ো সৎ স্বভাৱী হ'ব নোৱাৰিলা যৌগিক বাক্যত হ'ব ভাল শিক্ষা পাইছা কিন্তু সৎ স্বভাৱী হ'ব নোৱাৰিলা এই কিন্তুটো হৈছে আমাৰ যোজক অব্যয় আকৌ চাবা সি কামটো কৰি লৰালৰিকৈ গুচি গ'ল দুটা কথা আছে ইয়াতে চাবা যৌগিক বাক্যত কি হ'ব সি কামটো কৰিলে আৰু লৰালৰিকৈ গুচি গ'ল পিছৰটো বাক্য চাবা খেলুৱৈৰ দলটোৱে জিৰণি লৈ খেলপথাৰত নামিল ইয়াতো দুটা কথা আছে যৌগিক বাক্যত হ'ব খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু খেলপথাৰত নামিল বুজি পাইছা এইটো হ'ল আমাৰ যোজক অব্যয় এতিয়া জটিল বাক্যৰ পৰা যৌগিক বাক্য কৰাও আহিব পাৰে তোমালোকৰ কিন্তু এই তিনিওটা বাক্যৰ ওপৰত তিনিও শ্ৰেণীৰ বাক্যৰ ওপৰত যেতিয়া ধাৰণা থাকিব স্পষ্ট ধাৰণা তেতিয়া তোমালোকে যিকোনো প্ৰশ্ন আহিলে কৰিব পাৰিবা মই এইটো কৰি দিয়া নাই তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তিনিও শ্ৰেণীৰ বাক্যৰ ওপৰত স্পষ্ট ধাৰণা লৈ যিকোনো প্ৰশ্নই এই সম্পৰ্কীয় যিকোনো প্ৰশ্নই তোমালোকে কৰিব পাৰিবা হ'ব ধন্যবাদ